হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা আৰু গৌৰৱ সদা সৰ্বদাই হওক। প্ৰিয়সকল, ঈশ্বৰ জীৱাই আজি আপোনাৰ আৰু মোৰ বাবে সুন্দৰ পৰিৱেশ, সুন্দৰ দিন আৰু প্ৰত্যেক বিশ্বাসীক সুস্বাস্থ্য দান কৰি তেওঁ চলাই আনিছে। তাৰ বাবে প্ৰতিটো মুহূৰ্তত আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুক আমি ধন্যবাদ দিয়াটো আৰু মহিমা দিয়াটো আমাৰ প্ৰধান কৰ্তব্য। প্ৰিয়সকল, আহক আজি চমু বাক্যৰে আমি ঈশ্বৰৰ মহিমা কৰিম, তেওঁৰ গৌৰৱ কৰিম আৰু তেওঁৰ বাক্য আমি শিকিবলৈ যত্ন কৰিম। প্ৰিয়সকল, আহক আমি আজি চমু উপদেশেৰে ঈশ্বৰৰ মহিমা কৰোঁ। হওক আমি অধ্যয়ন কৰিম 1 কৰিন্থিয়া 6 অধ্যায় 9-10 পদ। 1 কৰিন্থিয়া 6 অধ্যায় 9-10 পদ। ইয়াত কোৱা হৈছে যে ঈশ্বৰৰ ৰাজ্যত কোনে অধিকাৰ পাব নোৱাৰে। ঈশ্বৰৰ ৰাজ্যত কোনে অধিকাৰ নাপাব, সেই বিষয়ে আমি জানিবলৈ আৰু শিকিবলৈ চেষ্টা কৰোঁ। হওক প্ৰিয়সকল, 1 কৰিন্থিয়া 6 অধ্যায় 9-10 পদত এনেদৰে লিখা আছে, অধৰ্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, ইয়াক তোমালোকে নাজানা নেকি? যে অধৰ্মী লোকে যে ঈশ্বৰৰ কিংডমত, ঈশ্বৰৰ ৰাজ্যত, স্বৰ্গৰাজ্যত তেওঁবিলাকে অধিকাৰ নাপাব, ইয়াক তোমালোকে নাজানা নেকি বুলি আমাক বাইবেলে অনুযোগ কৰিছে। বাইবেলে আমাক কৈছে যে অধৰ্মী লোকে কেতিয়াও ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। তোমালোকে ভ্ৰান্ত নহবা। ব্যভিচাৰী, দেৱপূজক, পৰিস্ত্ৰীগামী, সুখাভিলাষী, কুমৈথুনী, চোৰ, লোভীয়া, মতলীয়া, নিন্দক বা অপহাৰক এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। আমেন। এই বাক্যটিত আমাক কোৱা হৈছে, 1 কৰিন্থিয়া 6 অধ্যায় 9-10 পদত আমাক কোৱা হৈছে যে এনে প্ৰকৃতিৰ লোকবিলাকে, এনে স্বভাৱৰ লোকবিলাকে কেতিয়াও ঈশ্বৰৰ ৰাজ্যত অধিকাৰ পাব নোৱাৰে। আমাক ঈশ্বৰ জীৱাই অনুযোগ কৰি আছে তেওঁৰ বাক্যৰ যোগেদি, তেওঁৰ পবিত্ৰ, তেওঁৰ মুখৰ বাক্যৰ যোগেদি তেওঁ আমাক অনুশোচনা কৰি আছে। তেওঁ আমাক অনুযোগ কৰি আছে যে অধৰ্মীবিলাকে কেতিয়াও ঈশ্বৰৰ ৰাজ্যত তেওঁবিলাকে প্ৰৱেশ কৰিব নোৱাৰিব, অধিকাৰ পাব নোৱাৰে। সেয়েহে আমাৰ সকলো স্বভাৱ, সকলো কাৰ্য পবিত্ৰতাৰে হ'ব লাগে। ইয়াত আমাক কোৱা হৈছে ব্যভিচাৰীবিলাকে, দেৱপূজকবিলাকে, পৰিস্ত্ৰীগামীবিলাকে, সুখাভিলাষীবিলাকে, চোৰ, লোভীয়া, মতলীয়া, নিন্দক, অপহাৰক এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ পাব নোৱাৰে। প্ৰিয়সকল, আজি আমাৰ স্বভাৱ কেনেকুৱা আছে, আমাৰ আজি চৰিত্ৰ কেনেকুৱা আছে, সেইটো আমি প্ৰত্যেকে আমি নিজে জাজ কৰা উচিত, প্ৰয়োজন আছে। কাৰণ ঈশ্বৰৰ ৰাজ্যত এনে প্ৰকৃতিৰ লোকবিলাকে, এনে স্বভাৱৰ লোকবিলাকে কেতিয়াও অধিকাৰ পাব নোৱাৰে। সেয়েহে আমি প্ৰত্যেকজনে আমাৰ স্বভাৱ, আমাৰ চৰিত্ৰ, আমাৰ ঈশ্বৰ যীশুৰ দৰে, প্ৰভু যীশুৰ দৰে আমাৰ স্বভাৱ চৰিত্ৰ হোৱা আমাৰ প্ৰয়োজন। কাৰণ আমি যদি চাওঁ 1 পিতৰ 1 অধ্যায় 15-16 পদত আমাক কোৱা হৈছে যে তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা। আজি যিজনে আপোনাক আৰু মোক নিমন্ত্ৰণ কৰিলে, আমন্ত্ৰণ কৰিলে, মনোনীত কৰিলে, তেওঁ যিদৰে পবিত্ৰ, আমিও সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা আমাৰ প্ৰয়োজন আছে। তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। আমেন। প্ৰেইজ গড। আমি ঈশ্বৰ যীশুক ধন্যবাদ দিব লাগিব। আজি প্ৰভু যীশু যিদৰে পবিত্ৰ, ঈশ্বৰ যীশু যিদৰে পবিত্ৰ, আমিও সকলো আচাৰ ব্যৱহাৰত পবিত্ৰ হোৱা আমাৰ প্ৰয়োজন আছে। কাৰণ পবিত্ৰবিলাকে হে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ পাব। আজি বাইবেলত কোৱা হৈছে যে অধৰ্মীবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। আৰু আমাৰ স্বভাৱটো প্ৰভু যীশুৰ দৰে হ'ব লাগিব। আমাৰ স্বভাৱ চৰিত্ৰ আমাৰ ঈশ্বৰৰ দৰে হ'ব লাগিব। প্ৰভু যীশুৰ দৰে পবিত্ৰতাত আমি চলিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ ৰাজ্যত, তেওঁৰ গৃহত আমি অধিকাৰী হিচাপে আমি ঠাই পাব পাৰিম। সেয়েহে আজি বাইবেলত আমাক সুন্দৰৰূপে তেওঁৰ বাক্যই আমাক অনুযোগ কৰিছে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ কোনে নাপাব? অধৰ্মী লোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ পাব নোৱাৰে। সেয়েহে 1 কৰিন্থিয়া 6 অধ্যায় 9-10 পদত সম্পূৰ্ণৰূপে সুন্দৰৰূপে আমাক তেওঁৰ বাক্য, ঈশ্বৰৰ জীৱিত বাক্যই আমাক অনুযোগ কৰি আছে যে অধৰ্মীবিলাকে কেতিয়াও ঈশ্বৰৰ ৰাজ্যত অধিকাৰ পাব নোৱাৰে। সেয়েহে আমি আমাৰ স্বভাৱ চৰিত্ৰ, আমাৰ সকলো আচাৰ ব্যৱহাৰ আমাৰ পবিত্ৰ হ'ব লাগে। কাৰণ
ঈশ্বৰ জীৱাই কৈছে, মই যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা। আজি এই বাক্যৰ যোগেদি ঈশ্বৰে আপোনাৰ আৰু মোৰ জীৱনত বহুমূলীয়া আশীৰ্বাদ কঢ়িয়াই আনক। আমেন।